पर्बतजरानि बग्रिबारियाव काली फुजा खुंफुंदों। 40 बोसोरारि काली फुजा आरो मेलाखौ पर्बतजरानि बग्रिबारि जारिमिनारि 25 हाट काली मन्दिराव गुवारै खुंफुंनाय जायो। काली फुजानि थाखाय शक्तिपीठ मा महामाया दुगैग्रा थानसालिनि दैमानिफ्राय दै बुथुमनो मैया थानसालिनिफ्राय मोनसे गिदिर हानजा सुरनाय जायो। बे गिदिर हानजा सुरनाय हाबाफारिखौ बिटिसिनि बारग'लेङाइ गाहाय मावफुंगिरि सोद्रोमा एबा क'क्राझार 1 नं लकसभा बियाबनि बिपिएफ दोलोनि दानि मुं सायख'जानाय खाम्फा बरगयारिया बेखेवनो हायो। लोगोसे पर्बतजरा बियाबनि मुनमुन ब्रह्मआबो बाहागो लायो। 47 बोसोरारि फुजा फोरबोआव बोर आशीर्बाद बियो पर्बतजरानि एमसिएलए मुनमुन ब्रह्मजों लोगोसे क'क्राझार लकसभा बियाबनि बिपिएफनि बिजाथि खाम्फा बरगयारिया। महामायार মাজত অৱস্থিত আমাৰ ঐতিহাসিক 25 হাট কালী মন্দিৰৰ আজি 48তম বাৰ্ষিক মা কালীৰ পূজা উদযাপন হৈ আছে। এই অনুষ্ঠানত উপস্থিত হৈ পেলাই মাৰ আশীৰ্বাদ প্ৰাপ্তি হ'বলৈ ইয়াত আহিছোঁ। মাৰ ওচৰত প্ৰাৰ্থনা কৰিব আহিছোঁ। গোটেই বিটিচি অঞ্চলৰ ৰাইজৰ কাৰণে শান্তি সমৃদ্ধি আৰু উন্নতিৰ কাৰণে। আৰু ইয়াত আমি আমাৰ 1 নং কক্ৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰত্যাশী বিপিএফ দলৰ প্ৰত্যাশী শ্ৰীযুত খাম্পা বৰগয়াৰী ডাঙৰীয়াও ইয়াত আহি মাৰ আশীৰ্বাদ লৈ গৈছে। আৰু মাক প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে আমাৰ বিপিএফ দলৰ সব আমাৰ প্ৰাৰ্থী ঠিকমতে প্ৰদৰ্শন কৰিব পাৰে। ৰাইজে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মাৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। আৰু মেলা বিশেষকৈ ইয়াত সুন্দৰকৈ মেলা প্ৰতি বছৰে মেলা উদযাপিত হয়, সেইটো উপভোগ কৰিবলৈ আহিছোঁ। ধন্যবাদ। কি হে বকুল মোক চোক উফন্দা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন? নহ'ল আৰু নহ'ব যেন লাগিছে। দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে। কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয়, তাতে গৈ একো আও ভাৱে নাপাওঁ। ঠিকেই কৈছ। এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া। তই জাননে এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে। ৰাইজে ভোট দিছিল নহয়, তাঁত বাতি কৰি থাকক এতিয়া। তাকেহে বিটিচিয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে। অকৰ্মণ্য নেতাক আঁতৰ কৰক, নাঙলৰ ছবিত ভোট দিয়ক। 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি। বিপিএফৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ।